নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকক আসাম টেট 2019ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়াম। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু একেবাৰে যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আগন্তুক নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ পাই থাকিব। ঠিক আছে, পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আহক। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্ন হ'ল, শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰে চাৰিটা অপশ্যন দিয়া হৈছে: ৰুছো, এৰিষ্টটল, জেমছ আৰু পেষ্টালজি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ঘ নম্বৰ পেষ্টালজি। ঠিক আছে, পলম নকৰি 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আহক। মনোবিজ্ঞান দেশ বিজ্ঞান। ইয়াৰ চাৰিটা অপশ্যন দিয়া হৈছে: বস্তুনিষ্ঠ, আদৰ্শাত্মক, নিৰ্দেশাত্মক আৰু বিশ্লেষণাত্মক। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বস্তুনিষ্ঠ। পলম নকৰি 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আহক। কৰিকুলাম শব্দটো ক'ৰ পৰা আহিছে? গ্ৰীক, লেটিন, জাৰ্মান আৰু সংস্কৃত। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লেটিন ভাষাৰ পৰা আহিছে। 4 নম্বৰ কুৱেশ্যনটো হ'ল, কিমান চনত অসম প্ৰাথমিক শিক্ষা আইনখন গৃহীত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো দিয়া হৈছে, চাৰিটা অপশ্যন দিয়া হৈছে। ঠিক আছে, চাৰিটা অপশ্যনৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, চাৰিটা অপশ্যন দিয়া থাকিব, শুদ্ধ উত্তৰটো বাছি ল'ব লাগে। ঠিক আছে, ইয়াৰে চাৰিটা অপশ্যন দিয়া হৈছে, সেইটোৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1926। ঠিক আছে, 1926 চনত অসম প্ৰাথমিক শিক্ষা আইনখন গৃহীত হৈছিল। 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ো আহক। স্কুল শব্দটো কোন ভাষাৰ পৰা আহিছে? গ্ৰীক, লেটিন, সংস্কৃত আৰু জাৰ্মান। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ্ৰীক ভাষাৰ পৰা স্কুল শব্দটো আহিছে। 6 নম্বৰ কুৱেশ্যনটো হ'ল, কিমান চনত কোঠাৰী আয়োগ গঠন কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া হৈছে: 1965, 1964, 1966, 1967। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ 1964 চনত কোঠাৰী আয়োগ গঠন কৰা হৈছিল। মাধ্যমিক শিক্ষা আয়োগখন কোন চনত গঠন কৰা হৈছিল? 7 নম্বৰ কুৱেশ্যনটো 1954, 1953, 1952, 1964। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1952 চনত মাধ্যমিক শিক্ষা আইনখন গঠন কৰা হৈছিল। 8 নম্বৰ কুৱেশ্যনটো হ'ল যে মাধ্যমিক শিক্ষা আয়োগখন কি নামেৰে জনা যায়? মাধ্যমিক শিক্ষাৰ আয়োগখনক আন এটা নামেৰে জনা যায়, সেইটো হৈছে, চাৰিটা অপশ্যন দিয়া হৈছে ইয়াতে: চেডলা আয়োগ, কোঠাৰী আয়োগ, মুডালি আয়োগ, শিক্ষা আয়োগ। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ মুডালি আয়োগ। এইটো মনত ৰাখি ল'ব, মাধ্যমিক শিক্ষা আয়োগক মুডালি আয়োগ নামেৰেও জনা যায়। 9 নম্বৰ কুৱেশ্যনটো হ'ল, ইন্দ্ৰিয় কেইটা? 2টা, 4টা, 5টা, 3টা। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 5টা। সেইকেইটা হৈছে চকু, নাক, কাণ, জিভা আৰু ছাল। ঠিক আছে, এই 5টা ইন্দ্ৰিয় অক্ষম হ'লে মানুহ বিফল হয়। ঠিক আছে, এইকেইটা মানুহ লাগিবই, এইকেইটা সক্ষম হৈ থাকিব লাগিব। ঠিক আছে, 5টা ইন্দ্ৰিয় চকু, নাক, কাণ, জিভা আৰু ছাল। ঠিক আছে, পলম নকৰি 10 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 10 নম্বৰ কুৱেশ্যনটো হ'ল যে, মনোবিজ্ঞানক কি বিজ্ঞান বুলি জনা যায়? ইয়াৰ চাৰিটা অপশ্যন দিয়া হৈছে: ব্যৱহাৰিক, আচৰণ, তাৰপিছত সচেতনতা আৰু মনৰ। ঠিক আছে, ইয়াৰ মনোবিজ্ঞানক আমি আচৰণৰ বিজ্ঞান বুলি কোৱা হয় বা বুলি জনা যায়। ঠিক আছে, পলম নকৰি 11 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আহক। শৈশৱকাল বুলি ধৰা হয়, চাৰিটা অপশ্যন দিয়া হৈছে: জন্মৰ পৰা 6 বছৰ, জন্মৰ পৰা 5 বছৰ, জন্মৰ পৰা 7 বছৰ, জন্মৰ পৰা 4 বছৰ। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জন্মৰ পৰা 5 বছৰ, খ নম্বৰটো। ঠিক আছে, পলম নকৰি 12 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আহক। কোনটো বছৰলৈকে বাল্যকাল বুলি ধৰা হয়? ঠিক আছে, 15 দিয়া হৈছে ক নম্বৰ, 12 খ, গ 13 আৰু ঘ 14। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 12 বছৰলৈকে বাল্যকাল বুলি ধৰা হয়, মানে শৈশৱকাল পাৰ হোৱাৰ পিছত, অৰ্থাৎ 5 বছৰ পূৰ্ণ হোৱাৰ পাছত 12 বছৰলৈকে বাল্যকাল বুলি ধৰা হয়। 13 নম্বৰ কুৱেশ্যনটো হ'ল, কোনটো কালত শিশুৰ দৈহিক বিকাশ অতি ক্ষীপ্ৰ গতিত হয়? ঠিক আছে, চাৰিটা অপশ্যন দিয়া হৈছে: শৈশৱকাল, বাল্যকাল, প্ৰাপ্তবয়স্ক আৰু কৈশোৰকাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শৈশৱকাল। শৈশৱকালত শিশুৰ দৈহিক বিকাশ অতি ক্ষীপ্ৰ গতিত হয়। ঠিক আছে, 14 নম্বৰ কুৱেশ্যনটো হ'ল, এডুকেশ্যন শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? এডুকেশ্যন শব্দটো ইয়াতে দিয়া হৈছে গ্ৰীক, লেটিন, সংস্কৃত আৰু জাৰ্মান। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ লেটিন ভাষাৰ পৰা আহিছে। যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ঠিক আছে, 15 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আহক। ৰাধাই শিক্ষা আঁচনি প্ৰণয়ন কৰা হৈছিল। ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে: 1947 চনত, 1937, 1928, 1917 চনত। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1937 চনত, 1937 চনত। ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।